নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ কলকাতা হাওৰা ব্ৰিজৰ ওপৰত আছোঁ আৰু হাওৰা ব্ৰিজৰ ঠিক মোৰ বাওঁফালে আছে এখন ফুল বজাৰ। ফুল বজাৰখনত ৰাতিপুৱা খুব যথেষ্ট ভিৰ পৰিলক্ষিত হয় আৰু ইয়াৰ পৰাই ৰাতিপুৱা ভক্তসকলে মন্দিৰত ফুল প্ৰদান কৰিবৰ কাৰণে ইয়াৰ পৰা লৈ যায়। যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু এটা সুন্দৰ পৰিৱেশ, যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে, আপোনাৰ নাৰ্জী ফুল আৰু আপোনাৰ বেলি ফুল, তাৰপিছত পদুম ফুলৰ কলি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ফুল আছে। আমি ইয়াৰ ব্ৰিজৰ ওপৰৰ পৰা চাই আছোঁ আৰু চাই ভাল লাগিছে। ৰাইজৰ যথেষ্ট সমাগম, ভক্তসকলৰ যথেষ্ট সমাগম আৰু এই মুহূৰ্তত এটা সুন্দৰ পৰিৱেশ। গংগা নদীৰ পাৰত এটা সুন্দৰ পৰিৱেশ পৰিলক্ষিত হৈছে আৰু গংগা নদীৰ পাৰত এখন হাওৰা ব্ৰিজ, ঐতিহ্যমণ্ডিত হাওৰা ব্ৰিজৰ এই ক্ষেত্ৰ। গতিকে এই হাওৰা ব্ৰিজত আপোনালোকেও নিশ্চয় আহি উপভোগ কৰিব পাৰিব। এখন ভাল এটা পৰিৱেশ, কলকাতাৰ ঐতিহ্যমণ্ডিত এই পৰিৱেশত আপোনালোকে দেখিবলৈ পাব। আমিও সেই অনুভৱ খন্তেকমানৰ কাৰণে হ'লেও ভুৱনেশ্বৰৰ পৰা আহি কিছু সময়ৰ কাৰণে আমি হাওৰা ব্ৰিজত উপবিষ্ট হৈছোঁহি মোৰ সতীৰ্থসকলৰ লগত। গতিকে ইয়াকে ক'লোঁ, সকলোলৈ সুপ্ৰভাত জনাই ধন্যবাদ।